যিজনে নিজৰ চিন্তা সলাব নোৱাৰে সেইজন মানুহে জীৱনত একো সলাব নোৱাৰে। মন চাফা কৰি লগ পোৱাৰ অভ্যাস বনাই লওক, কাৰণ ধূলি আঁতৰাৰ পিছততো আইনা উজ্বলিব ধৰে। আজিকালি চশমাৰ প্ৰয়োজন হ'বলৈ ধৰিছে, কাৰণ মানুহৰ বিশ্বাসঘাতৰ চেহেৰাবোৰক ভালকে ধৰিব নোৱাৰি। জীৱনক খোলা কিতাপো নবনাব, কাৰণ মানুহে কিতাপ পঢ়াতকৈ বেছি পাত ফালিহে ভাল পায়। দুখ এইটো নহয় যে সময় লগ নিদিলে, দুখ এইটোহে যাক বিশ্বাস কৰিলো সেইজনে দুখত লগ নিদিলে। কথা কাৰোবাৰ ভালৰ হওক মানুহ মৌন থাকে, আৰু কথা কাৰোবাৰ ভুলৰ হওক মূৰ্খয়ো মাতিব ধৰে। সন্মান আচলতে সেই শব্দবোৰত নাই যিটো আপোনাৰ উপস্থিতিত কোৱা গ'ল। সেই শব্দবোৰতহে আছে যিটো আপোনাৰ অনুপস্থিতিত কোৱা হ'ল। স্বাৰ্থপৰ মানুহৰ স্বভাৱটোৱেই হ'ল স্বাৰ্থ থকালৈকে আপোনাৰ ভুলবোৰো পাহৰিব, স্বাৰ্থ নাথাকিলে আপোনাৰ ভালবোৰ পাহৰিব। আপোনাৰ আটাইতকৈ ডাঙৰ দায়িত্বটোৱেই হৈছে নিজক সুখী ৰখাটো। এৰি দিলো বেছি লগ লোৱাৰ, কাৰণ যাক যিমানেই সন্মান দিলো সিমানেই তলত পৰি যোৱা বুলিহে ভাবি ল'লে। আচলতে খং উঠাত চিঞৰিবলৈ কোনো বল নালাগে, কিন্তু খং উঠাত মৌন থাকিবলৈ যথেষ্ট বল লাগে।